নমস্কাৰ, কি খবৰ বাৰু? দীপ্তি ৰাণী কৰ্মী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। দেখিছেনে এই মধুৰিজোপা একদম যিখন লমা লাগিছে, মাটিত লাগি ধৰিছে একেবাৰে। ল'ৰা হৈ উঠি ৰাতিপুৱা খেলত ব্যস্ত, উঠিবলৈ আহোঁ কয় নাহে, খেলি আছেগৈ। ব'লক তেনে আজি ব্লগটো ল'ৰাৰ হৈ পৰাই আৰম্ভ কৰোঁগৈ। মহে নাই কামোৰা বেটা। শুই উঠি 6টামানত উঠিলে, উঠিয়ে ইয়াতে বহি একে নিচিনাকৈ খেলিয়ে আছে। এতিয়া যেতিয়ালৈ ৰ'দ নোলায় তেতিয়ালৈ খেলক। ৰ'দটোতো উঠিছেই, আৰু যেতিয়া এইডোখৰ জেগাত যেতিয়া ৰ'দ পৰিব তেতিয়া আৰু ভিতৰত সোমামগৈ আৰু। সকলো এতিয়া মিলি আমি বালি উঠোৱা নিয়ম কৰিবলৈ যাওঁ। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাই থাকিব, বহুতখিনি শিকিবলৈ পাব আৰু জানিব পাৰিব। আজি আছে আমাৰ ঘৰত মনসা পূজা, আৰু সকলোৱে মিলি এতিয়া আমি বালি উঠোৱা নিয়ম কৰিবলৈ আহিছোঁ। এফালে মানে বাইদেউ ভণ্টি, এফালে যিসকলে বালি উঠাব, দেওৰেক মোৰ বৰজনা হয়, মোৰ দাদা হয়। তেখেতলোকে মাছ পুখুৰীত গৈ পিনি বালি উঠাব, আৰু বালিখিনি উঠাই আনি পুখুৰী পাৰত মানে ধূপ চাকি যিখিনি ফল মূল আছে সেয়া দি সেৱা ভাগ জনাব। আৰু এইফালে আমাৰ জেঠা বহি আছে, তো আটাইতকৈ ঘৰৰ ডাঙৰ জেঠা হয়, তেখেতে সকলো বিধিবিলাক শিকাই দিব। বোলে হাজবেণ্ড মানে যিমান ডেকা ল'ৰাবিলাক কিছুমানে ব্ৰত আছে, কিছুমান যিসকলে ব্ৰত আছে তেখেতলোকে পূজাত বহিব, আৰু আমাৰ জেঠাহঁতেও লগে ভাগে কৰি শিকাই দিব দাদাসকলক। আৰু এইবাৰ প্ৰথম কৰিছে দাদাসকলে, মানে সকলো ডেকা ল'ৰাবিলাকে কৰিছে। আগতো জেঠাহঁতে দেউতাহঁতে কৰিছিলে, দেউতাৰ কিছু অসুবিধাৰ বাবে কৰা নাই। আমাৰ ভৰি ধোৱা নিয়ম হৈ গ'ল। এতিয়া আমাৰ ভিতৰত নি এতিয়া এই কলহ স্থাপনা কৰিব ইয়াতে দেৱীৰ ওচৰত, আৰু গধূলিকৈ পূজা হ'ব। গধূলি পূজা হোৱাখিনি মই আপোনালোকক দেখুৱাম, মই নিজেই যামগৈ। মনসা পূজা আছে, তো এতিয়া আমি গধূলিৰ কাৰণে মই শৰাই সকলো লৈ লৈছোঁ। আৰু এতিয়া আপোনালোকক মনসা পূজা যিহেতু মোৰ আগত হাজবেণ্ডে আপোনালোকক দেখুৱালেই, মই যোৱা নাছিলোঁ, হাজবেণ্ডে গৈছিলে বালি উঠোৱা বুলি কয়, বালি উঠাত গৈছিলে। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। এইফালে আমাৰ সকলোৱে দি আমাৰ টিকলাক আজি গ্ৰীণ পিন্ধাই দিছোঁ। আৰু ব'লক তেনে ভিডিঅ'খিনি কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। ব'লক তেনে মই পূজা তাত গৈ এতিয়া পূজা আৰম্ভ হৈছে, কেনেকৈ পূজা কৰিছে সেয়া আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। আহিয়ে লাগিব লগা হ'ল কামত। এইফালে সকলো মোক দিনত কাম নকৰিলোঁ যে, সেইকাৰণে গধূলি মোক লগালে পুৰি বনাবলৈ। এইফালে মই বনাই আছোঁ। যিসকলে ব্ৰত আছে, ব্ৰতৰ পৰা উঠি তেখেতলোকে খাব, সেইবাবে মই পুৰি বনাই আছোঁ। আৰু পূজা হৈ গৈছে, এতিয়া মোৰো শৰাই ভাগ দিবলৈ যাব লাগিব। এইফালে শৰাই ভাগ নিছিলোঁ যে, ময়ো আগবঢ়াই পূজা কৰি ল'লোগৈ। এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য। ৰাতিপুৱা পিছদিনাখন সকলোৱে দেৱী উঠুৱাব গৈ আছে, সকলোৱে পূৰা মস্তি কৰিছে। ভিডিঅ' চাই কেনে পালে জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক কৰিব। মোৰ চেনেলটো নতুনকৈ চাই আছে যদি ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ফেচবুক পেজত ফ'ল' কৰি ল'ব। আৰু আপোনালোকে বেয়াকৈ মন্তব্য নকৰিব বাৰু। সুস্থ হৈ থাকক, ভালে হৈ থাকক। বাই বাই।